আজি যাবলৈ ওলাইছোঁ শ্বেৰগাঁও সেইবাবে ঘৰৰ পৰা ওলাই পৰিলোঁ মৰ্ণিঙতে আৰু যোৱাৰ আগত আমি গাড়ীখন ধুই ল'লোঁ গাড়ীটো ক্লিন মুডটো গ্ৰীণ তাৰপিছত আমি ৰাস্তাতে যেতিয়া উঠিলোঁ একদম আহি পৰিলোঁ ভালুকুম তাতে দেখালোঁ পাছ দেখাই আমি চিধা পাই গ'লোঁ টাৰ্নেলত অকণমান টাইম ৰখি কিনে ফটো চটো উঠিলোঁ আৰু চিধা আমি টাৰ্নেল ক্ৰছ কৰিবলৈ ওলালোঁ ইমান ধুনীয়া লাগিল টাৰ্নেলৰ ভিতৰত টাৰ্নেল ক্ৰছ কৰাৰ পিছত আমি পাই গ'লোঁ টেঙা টাউন টেঙা টাউনখনো খুব সৰু সুৰা কিন্তু বহুত ধুনীয়া আৰু তাৰপিছত আমি এই নদীখনৰ ওচৰত চালোঁ অকণমান ভিউটো বহুত ধুনীয়া লাগিল চোৱাৰ পিছত আমি চিধা পাই গ'লোঁ জি-গাঁও আৰু জি-গাঁৱৰ ওচৰতে থকা এই ফাৰ্ষ্ট হোমষ্টে শ্বেৰগাঁও পোৱাৰ আগত নাম হ'ল জেংবলিংছ বহুতেই ধুনীয়া আপোনালোকে ইয়াতে যদি হোমষ্টেত থাকিব বিচাৰে থাকিব পাৰে কাৰণ ইয়াতে আপোনালোকে মাত্ৰ 3টাই কটেজ আছে আপোনালোকে 2000কে পৰিব আৰু স্পেচিয়েলি আপোনালোকে ৰাতি ইয়াতে বনফায়াৰ কৰিব পাৰে একদম পাহাৰ আছে ওচৰতে নদী ইয়াতে বনফায়াৰ কৰাৰ পিছত আপোনালোকে গান চান বজাব পাৰে পাৰ্টি কৰিব পাৰে আৰু বহুতে ধুনীয়া হোমষ্টে আপোনালোকক যদি কণ্টেক্ট নাম্বাৰ মই ডিছক্ৰিপশ্যন দি দিম আপোনালোকে চাব পাৰে একদম পাহাৰৰ ওচৰত একদম ধুনীয়া মানে অসম ভাইবটো আপোনালোকে বহুত ভাল পাব আৰু ঠিক ওলোৱাৰ পিছত আমি পালোঁ ইয়াতে মৰম লগা দুটা ডগি আৰু ডগি দুটাই আমাক চাই ওচৰতে আহি গ'ল আৰু যিহেতু আমি অলৰেডি ডগ ফুড লৈ ফুৰি আছিলোঁ তো আমি ইহঁতক ডগ ফুড দিলোঁ খাবলৈ আৰু ডগ ফুড পোৱাৰ পিছত ইহঁতে মানে বেছি ভোক লাগি আছিল নেকি খাই কিনে একদম পূৰা ফূৰ্তি পাই গ'ল একদম আমাক পিছত এৰাই নাই আৰু এটা দিয়াৰ লগে লগে পিছত নেক্সটটো আহিল সিও একদম খাম বুলি সিও অকণমান খালে তাৰপিছত ইহঁতক অকণমান মৰম কৰিলোঁ তাৰপিছত আজি ব্লগটো ইয়াতে সামৰিলোঁ নেক্সট ব্লগত আকৌ লগ পাম আৰু এডভেঞ্চাৰৰ লগত থেংক ইউ